নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেণ্ট গাইডলৈ আজি এইটো আমাৰ দ্বিতীয় ভিডিঅ' জীৱন প্ৰক্ৰিয়াৰ পৰা যোৱা ভিডিঅ'টোত আমি আলোচনা কৰিছিলো 1 মাৰ্কছৰ কুৱেশ্যন 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ যিমানখিনি 1 মাৰ্কছৰ এমচিকিউ আহিছিলে সেই গোটেইখিনি আলোচনা কৰা আছে যদি কোনোবাই চোৱা নাই তেনেহলে ভিডিঅ'টো গৈ পেলাই চাই আহিবা এতিয়া আজি ভিডিঅ'টোত আলোচনা কৰিম 2 মাৰ্কছৰ কুৱেশ্যন কেতিয়াৰ পৰা 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ যিমানখিনি আহিছে গোটেইখিনি প্ৰথম কুৱেশ্যনটো চোৱা কি দিছে জৈৱ অনুঘটক কি মানুহৰ লালতি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালতিত কি উৎসেচক থাকে এইটো 1 মাৰ্কছতো আহিছে হয়নে তো গতিকে চোৱা এতিয়া আৰু এই কুৱেশ্যন সমূহৰ তলত মই উত্তৰখিনিও ইনক্লুড কৰি দিছো ইয়াতে সংযোগ কৰা আছে উত্তৰখিনিও তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি পেলাই পঢ়িব পাৰিবা এতিয়া চোৱা জৈৱ অনুঘটক হৈছে এনেকুৱা কিছুমান কি হয় বস্তু যাক আমি ইংলিছত এনজাইম বুলি কওঁ এইবিলাকে কি কৰে আমাৰ কি হয় আমাৰ দেহত ৰিয়েকচন হয় কিছুমান বিক্ৰিয়া ঘটে কিছুমান ৰাসায়নিক বিক্ৰিয়া ঘটে তো এই বিক্ৰিয়াসমূহক কি কৰিব লাগিব স্পীড আপ কৰা এতিয়া যেনেকে আমি কি কৰো আমি গাড়ী এখন চলাই থাকিলে যেতিয়া আমি এক্সিলেটৰডাল দিম এক্সিলেটৰডাল দিলে গাড়ীখন জোৰে যায় তেনেকে আমাৰ শৰীৰত হোৱা বিক্ৰিয়াসমূহকো স্পীড আপ কৰিবলৈ হলে গতিটো ফাষ্ট কৰিবলৈ হলে কিছুমান অনুঘটক থাকে এনজাইম থাকে তো এয়াই হৈছে এনজাইমসমূহৰ কাম অনুঘটকৰ কাম কি কৰে ৰাসায়নিক বিক্ৰিয়াসমূহৰ গতিটো বঢ়াই দিয়ে নেক্সট কুৱেশ্যনটো কি সুধিছে চোৱা মানুহৰ লালতি গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচক বিধৰ নাম কি এইটো 1 মাৰ্কছত আহিছে বহুতবাৰ দুবাৰমান আহিছে ইয়াতে মানুহৰ লালতি গ্ৰন্থিয়ে কি কৰে এটা উৎসেচক নিঃসৰণ কৰে সেইটোৰ নাম হৈছে তোমাৰ salivary amylase লালতি গ্ৰন্থিটোক ইংলিছত salivary gland বুলি কোৱা হয় তো গতিকে salivary amylase কি কৰে salivary amylase আমাৰ যিটো খাদ্যত starch থাকে বা চেতহাৰ থাকে সেইটো কি কৰে মালটোজ নাইবা তোমাৰ চেনিলৈকে গ্লুকোজলৈকে ভাঙি দিয়ে ঠিক আছে এইটো আছিলে উত্তৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা দ্বিতীয় প্ৰশ্নটো চোৱা দ্বিতীয় প্ৰশ্নটোত কি কৈছে তেজ আৰু লহিকাৰ মাজৰ পাৰ্থক্য তেজ আৰু লহিকা আচ্ছা লহিকাক আমি লিম্ফ বুলি কওঁ ইংলিছত তেজক আমি ব্লাড বুলি কওঁ মই অসমীয়া ইংলিছ দুইটাই কৈ গৈছো এতিয়া চোৱা তেজত কি থাকে তেজত হিমোগ্লোবিন থাকে হিমোগ্লোবিন থকা বাবে ইহঁতৰ ৰং কি হয় ৰঙা ৰঙৰ হয় ৰঙা হয় তেজৰ ৰং কিন্তু লহিকাৰ ৰংটো কি হয় হালধীয়া ৰঙৰ হয় দ্বিতীয়টো চোৱা তেজত কি থাকে প্লাজমা থাকে ৰক্তকণিকা থাকে কিন্তু লহিকাত কি থাকে লহিকাত প্লাজমা আৰু লগতে ফলিকা থাকে ফলিকাসমূহ হৈছে লিম্ফোচাইটছ কিছুমান চেল যেনেকে WBC হোৱাইট ব্লাড চেল বুলি কওঁ আমি যিয়ে আমাক কি দিয়ে ইমিউনিটি দিয়ে অৰ্থাৎ আমাক বেমাৰৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰা প্ৰতিৰোধৰ যিটো ক্ষমতা সেইটো আগবঢ়ায় নেক্সট তেজত কি থাকে হিমোগ্লোবিন থাকে আৰু হিমোগ্লোবিনে কি কৰে অক্সিজেন কঢ়িয়াই আনে তেজে পুষ্টি কঢ়িয়াই আনে হৰমন কঢ়িয়াই আনে কিন্তু লহিকাই কি কৰে অতিৰিক্ত কিছুমান পদাৰ্থ যেনেকে চৰ্বি এইবিলাক কি কৰে এইবিলাক পঠিয়ায় তাৰপাছত তেজ আমাৰ কিহৰ দ্বাৰা আমাৰ গোটেই বডিটোত আমাৰ গোটেই শৰীৰত কেনেকে তেজৰ চলাচল হৈ থাকে হৃদয়ৰ দ্বাৰা অৰ্থাৎ আমাৰ হাৰ্টে কি কৰে তেজটো পাম্প কৰে চাৰ্কুলেশ্যন কৰি থাকে কিন্তু লিম্ফটো অৰ্থাৎ লহিকা হাৰ্টে আমাৰ চলাচল মানে পাম্প নকৰে পেশীৰ দ্বাৰা পাম্প হয় এইটো কি হয় পেশীৰ দ্বাৰা পাম্প হয় তো এইখিনি আছিলে তোমাৰ এই টোটেল 4টা ইয়াতে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো কি সুধিছে মানুহৰ হৃদযন্ত্ৰৰ এটা দীৰ্ঘচ্ছেদত চিত্ৰ আঁকি কাৰ চিনৰ দ্বাৰা ইয়াৰ মাজেৰে কেনেকে তেজ প্ৰবাহ হয় সেইটো দেখুৱাব দিছে চোৱা দুটা বস্তু মই সদায় কওঁ যিকোনো বস্তু তোমালোকৰ পোহৰ চেপ্টাৰটোতো যদি চোৱা কাৰ চিনসমূহ সদায় দিব লাগিব বা এনেকুৱা হাৰ্টৰ ছবিটো কাৰ চিনসমূহ সদায় দিব লাগিব এতিয়া কোনোবাই কি কৰিবা মানুহৰ অকল হৃদযন্ত্ৰৰ ছবিটো আঁকি থৈ দিবা কাৰ চিন কেইডাল নিদিয়া তেতিয়া কাটি দিব
এতিয়া চোৱা ইয়াতে আমি চাবলৈ লাগিব ক'ৰ পৰা কেনেকে তেজসমূহ যায় প্ৰথমতে ধুনীয়াকে ছবিটো আঁকি ল'বা নিট এণ্ড ক্লিন ছবিবিলাক সদায় নিট এণ্ড ক্লিন চাফ চিকুণকে আঁকিবা লেতেৰা হলে মাৰ্কস কম পাবা যিমানে ভালকে আঁকিবা যিমানে পৰিষ্কাৰকে আঁকিবা সিমানে ফুল নম্বৰ পাবা এতিয়া এনেকে ধুনীয়াকে যেনেকে দিছে তেনেকে ছবিটো আঁকিবা তাৰ পাছত কি কৰিবা ক'ৰ পৰা আমাৰ তেজসমূহ কলৈকে যায় প্ৰথমতে যদি চোৱা মই অকনমান সহজকে তলত দেখুৱাই দিছো আমাৰ এইটো হাৰ্টটো ধৰি লোৱা এইটো ধৰি লোৱা হাৰ্ট এতিয়া হাৰ্টত কি থাকে জানানে 4টা কোঠালি থাকে এনেকে ভাগ কৰি দিয়া এনেকে 4টা কোঠালি থাকে এইটো সাইডে কয় লেফট সাইড বাও সাইড এইটো সাইডে কয় সো সাইড ৰাইট সাইড এতিয়া যদি এই 4টা কোঠালিৰ চোৱা ওপৰৰ কেইটাক কয় অলিন্দ আৰু তলৰ দুটা হৈছে নিলয় তেনেকে কি হব অলিন্দ আৰু নিলয় অলিন্দ আৰু নিলয় ঠিক আছে এইটো হব সু অলিন্দ আৰু এইপিনে হব বাও অলিন্দ এইপিনে হব সৌনিলয় ইপিনে হব বাওনিলয় এইখিনি হৈছে এই 4টা কোঠালি মানুহৰ এয়া হাৰ্টটো আমাৰ হাৰ্টটো কি হয় তোমাৰ 4টা কোঠালিত বিভক্ত হৈ থাকে এতিয়া চোৱা তেজখিনি ক'ৰ পৰা কেনেকে কোলৈ আহে তেজখিনি ক'ৰ পৰা কেনেকে কোলৈ আহে সেইখিনি বস্তু চাব লাগিব প্ৰথমতে চোৱা এয়া দেখিছা ঊৰ্ধ্ব মহাশিৰা আৰু ইপিনে আছে তোমাৰ এইডাল এইডাল হৈছে কোম ধমনী মই এইটো অকনমান সৰু কৰি দেখাই দিছো এয়া চোৱা এয়া ঊৰ্ধ্ব মহাশিৰা ঊৰ্ধ্ব মহাশিৰা প্ৰথমতে চোৱা ঊৰ্ধ্ব মহাশিৰাৰে কি হব আৰু নিম্ন মহাশিৰা য়েছ মই এইডাল বিচাৰি আছিলো এইডাল নহয় দেই এয়া আছিলে ঊৰ্ধ্ব মহাশিৰা এইডাল হৈছে নিম্ন মহাশিৰা প্ৰথমতে তেজ ক'ৰ পৰা কলৈকে আহিব ঊৰ্ধ্ব মহাশিৰাৰে আহিব ঠিক আছে ঊৰ্ধ্ব মহাশিৰাৰে তেজ আহিলে ইপিনে নিম্ন মহাশিৰাৰে তেজ আহিলে আহি ক'ত সোমাইছে যে এইটো সৌ অলিন্দত সোমাইছে সৌ অলিন্দত তেজ সোমাইছে তাৰ পাছত আৰু তাৰে আগতে মই এটা কথা কওঁ এই যিখিনি তেজ ক'ৰ পৰা আহিছে আমাৰ শৰীৰত উৎপন্ন হোৱা যোনখিনি কাৰ্বন ডাই অক্সাইড যুক্ত তেজ আমাৰ গোটেই শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত তেজ বিলাক আহি আহি কি হব এই নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰাৰ মাজেৰে আহি আমাৰ সৌ অলিন্দত সোমাব সৌ অলিন্দৰ পৰা আকৌ কলৈ যাব তলত দেখিছা নহয় এই তলত এইখন ৰাস্তা ইয়াতে এটা ভাল্ব থাকে এই ভাল্বটো এই ৰাস্তাটোৰে এনেকে তলত সোমায় আৰু সেইটো হৈছে তলত কি কয় তলৰটো হৈছে সৌনিলয় এয়া দেখিছেনে সৌনিলয়ত সোমাইছে নেক্সট সোমাইছে সৌনিলয় আকৌ সৌনীলৰ পৰা কলৈ যাব এয়া সৌনীলৰ পৰা আকৌ এইডাল দেখিছেনে কোম ধমনীডাল এই ধমনীডালৰ মাজেৰে এই কোম ধমনীডালৰ মাজেৰে এনেকে গৈ লাংচলৈ যাব হাওফাওলৈ যাব লাংচলৈ যাব হাওফাওলৈ যাব দেই হাওফাওত কি কৰিব হাওফাওলৈ গৈ এইখিনি আছিলে কি কাৰ্বন ডাই অক্সাইড যুক্ত গেছ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ এই তেজখিনি হাওফাও লৈ যাব হাওফাওত কি হব সেইখিনি কাৰ্বন ডাই অক্সাইড খিনি গুচি পেলাই অক্সিজেন এড কৰিব হাওফাওৱে তাত অক্সিজেনযুক্ত ব্লাড খিনি দি দিব এতিয়া মই অক্সিজেনযুক্ত ব্লাড খিনি এটা বেলেগ কালাৰেৰে দেখাই দিওঁ তোমালোকক মই য়েল্লো কালাৰটোৰে দেখাই দিছো ত' এতিয়া অক্সিজেনযুক্ত ব্লাড খিনি এনেকে আহিব আহি কোন পিনেদি সোমাব এয়া কোম শিৰা দেখিছেনে এয়া কোম শিৰাৰ মাজেৰে সেই ব্লাড খিনি সোমাব আহি এয়া বাও অলিন্দত এইখিনি জমা হব বাও অলিন্দৰ পৰা নেক্সট কলৈকে যাব এই কাৰচিন কেইডাল ভালকে চাই যোৱা কলৈকে যাব তলত বাও নীললৈকে যাব এইবাৰ আকৌ বাও নীলৰ পৰা কলৈ যাব এইডাল চোৱা মহাধমনীডাল দেখিছা নহয় এয়া মহাধমনীৰ মাজেৰে এই তেজ খিনি এনেকে মহাধমনীৰ মাজেৰে কলৈকে যাব আমাৰ গোটেই বডিলৈকে যাব গোটেই সমস্ত বডিলৈকে যি অক্সিজেনযুক্ত এইখিনি অক্সিজেনযুক্ত ব্লাড দেই এই অক্সিজেনযুক্ত ব্লাড খিনি আমাৰ গোটেই শৰীৰলৈকে যাব এতিয়া গম পালা কি হল আকৌ এই অক্সিজেনযুক্ত ব্লাড খিনি গৈ আমাৰ অক্সিজেন খিনি শৰীৰক দি পেলাই তেজক দি পেলাই কি হব মানে শৰীৰক দি পেলাই কি হব এই ব্লাড খিনি আকৌ কাৰ্বন ডাই অক্সাইড খিনি লৈ আহিব আকৌ কাৰ্বন ডাই অক্সাইড খিনি কোন পিনে দি আহিব ইয়া ঊৰ্ধ্ব মহাশিৰাৰে আহিব
ঊৰ্ধ্ব মহাশিৰাৰে আহি পেলাই ক'ত সোমাব ইয়াতে সোমাব সোৱলিণ্ডত সোমাব সোৱলিণ্ডৰ পৰা আকৌ ক'ত যাব সৌনীললৈকে যাব সৌনীলৰ পৰা আকৌ কলৈকে যাব কোম ধমনী হৈ পেলাই আকৌ লাংছলৈকে যাব অৰ্থাৎ আমাৰ হাওঁফাওঁলৈ যাব আকৌ কি হ'ব আমাৰ হাওঁফাওঁৰ পৰা আমাৰ অক্সিজেনযুক্ত ব্লাডখিনি আহি কলৈকে সোমাব কোম শিৰালৈকে সোমাব কোম শিৰাৰ পৰা আকৌ তললৈকে আহি বাওলিণ্ডত সোমাব আৰম্ভণিতে বাওলিণ্ডৰ পৰা আকৌ বাওনীলৈত সোমাব আৰু বাওনীলৰ পৰা এইখিনি গৈ মহাধমনী হৈ আমাৰ গোটেই বডিলৈকে যাব আৰু অক্সিজেনখিনি আমাৰ সমস্ত বডিত যোগান ধৰিব এইটো হৈছে আমাৰ গোটেই তেজৰ চাৰ্কুলেশ্যনটো ধুনীয়াকে নিট এণ্ড ক্লিন ছবিটো আঁকিবা আৰু কাৰ্চিন সমূহেৰে দেখুৱাই দিবা ফুল নম্বৰ পাই যাবা এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে চাও নেক্সট কুৱেশ্যনটো দিছে যে পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি হয় বিয়োজক কি হয় সেইটো জানিব লাগিব এতিয়া বিয়োজক হৈছে অণুজীৱ কিছুমান অণুজীৱ বা বেক্টেৰিয়া এইবিলাক হৈছে বিয়োজক যিয়ে কি কৰে যিয়ে আমাৰ মাটিত ধৰি লোৱা এতিয়া গছ-গছনি শুকান পাতবোৰ মাটিত পৰে বা জীৱ-জন্তু মৰি গলে আমি মাটিত পেলাই দিওঁ সেইবিলাক কি বহু বছৰ বা বহু দিন পিছত কি হয় মাটিত মিহলি হৈ যায় তো এই যে মিহলি হৈ গল এয়া কোনে মিহলি কৰালে এয়া কৰালে কিছুমান অণুজীৱ নাইবা বেক্টেৰিয়া সেই বেক্টেৰিয়া বিলাকে এই কি হয় আমাৰ পেলনীয়া যিবিলাক জাবৰ-জোথৰ হৈছে সেইবিলাক কি কৰে মাটিৰ লগত মিহলি কৰাই দিয়ে এয়াই হৈছে বিয়োজকৰ ভূমিকা এই সিহঁতক বিয়োজক বুলি কোৱা হয় আৰু এইটো আগতে আহি গৈছে কিমান বৰ্ষত 2024 বৰ্ষত উত্তৰটো লাগিলে তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰা আৰু এইবাৰ দ্বিতীয় কুৱেশ্যনটো চোৱা কি আহিছে ৰক্তচাপ কি চিষ্টলিক আৰু ডায়েষ্টলিক চাপ কি এজন মানুহৰ সাধাৰণ চিষ্টলিক চাপ আৰু ভায়েষ্টলিক চাপৰ এইটো ডায়েষ্টলিক হ'ব লাগিছিল হা ডায়েষ্টলিক চাপৰ মাত্ৰা কিমান হ'ব এতিয়া ইয়াতে চোৱা এইটো প্ৰশ্ন আহিছে 2 মাৰ্কছত তোমালোকে যে অকণো লিখি দিয়া প্ৰতিটোতে ষ্টেপ মাৰ্কছ আছে অকণ লিখি দিলে ফুল নম্বৰ পাই যাবা প্ৰথমতে লিখিব লাগিব ৰক্তচাপ কি চোৱা ৰক্তচাপ হৈছে যে হৃদয়ৰ কি হয় আমাৰ সংকোচন আৰু প্ৰসাৰণ হয় সংকোচন কিটো হ'ব ধৰি লোৱা এইটো হাৰ্টটো ওকে হাৰ্টটো এনেকে কি হয় কন্ট্ৰেক্ট হয় অৰ্থাৎ সংকোচন হয় এইটো এটা সংকোচন আৰু এনেকে ৰিলেক্সেশ্যন হয় প্ৰসাৰণ হয় সংকোচন প্ৰসাৰণ তো এইটো যে হয় এই সময়ছোৱাত আমাৰ কি হয় এটা চাপ দিয়ে আমাৰ তেজে এটা চাপৰ মানে তেজে এটা কি দিয়ে চাপ দিয়ে আৰু এইটোৱে হৈছে হৃদয়ৰ স্পন্দনৰ ফলত তেজ ধমনীৰ প্ৰচাৰিত যি বল প্ৰয়োগ কৰে তাকে ৰক্তচাপ বুলি কোৱা হয় অৰ্থাৎ এই যে হৃদয় স্পন্দনটো কি হয় এনেকে যায় লব দব লব দব লব দব আমাৰ যে হাৰ্টৰ চাউণ্ডটো শুনা তো এইটোৰ ফলত কি হয় আমাৰ ধমনী বিলাকত তেজে কি দিয়ে এটা চাপ দিয়ে আৰু এইটোৱে হৈছে তোমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপ এতিয়া দুটা ধৰণৰ চাপ আছে এটা হৈছে চিষ্টলিক চাপ এটা হৈছে ডায়েষ্টলিক চাপ চোৱা চিষ্টলিক চাপ কোনটো হ'ব যেতিয়া আমাৰ হাৰ্টটো হৃদপিণ্ডটো যেতিয়া সংকুচিত হ'ব সংকুচিত হোৱাৰ ফলত অৰ্থাৎ সংকুচিত হোৱাৰ সময়ত ধমনীত যিটো প্ৰেছাৰ পৰিব বা চাপ পৰিব সেইটো হৈছে চিষ্টলিক চাপ আনহাতে আমাৰ হাৰ্টটো যেতিয়া প্ৰসাৰিত হোৱাৰ পাছত আমাৰ ধমনীত যিটো তোমাৰ চাপ পৰিব সেইটো হৈছে ডায়েষ্টলিক চাপ এতিয়া নেক্সট চোৱা আমাক নেক্সট কুৱেশ্যনটোত আকৌ সুধিছিলে আমাৰ চিষ্টলিক আৰু ডায়েষ্টলিক চাপৰ মাত্ৰা কিমান অৰ্থাৎ আমাৰ যে কয় হাই প্ৰেছাৰ ল' প্ৰেছাৰ এই হাই প্ৰেছাৰটোৱে হৈছে চিষ্টলিক চাপ আৰু ল' প্ৰেছাৰটোৱে হৈছে ডায়েষ্টলিক চাপ মানে তোমাৰ কি হয় চোৱা ইয়াতে চিষ্টলিক চাপটো সাধাৰণতে 120 mmHg হয় চিষ্টলিক চাপটো কি হয় আমাৰ এই যে প্ৰেচাৰটো জোখে এটা যে পাম্প কৰি জোখে তাত চাবা দুটা চিন থাকে এটা 120 সেইটো হৈছে
হাই যিটো আৰু এটা থাকে 80 80ৰ তলত থাকিলে লো প্ৰেছাৰ বুলি কয় আৰু 120ৰ ওপৰত থাকিলে হাই প্ৰেছাৰ বুলি কয় তো এইটো হৈছে চিষ্টলিক চাপৰ মাত্ৰা আৰু ডায়ষ্টলিক চাপৰ মাত্ৰা হৈছে 80 এইটো মনত ৰাখিবা পৰীক্ষাত সোধে আৰু এইবাৰ এমচিকিউত অহা সম্ভাৱনা আছে এতিয়া নেক্সট প্ৰশ্নটো চোৱা কি কৈছে লসিকা কি প্লাজমাতকৈ ই কেনেদৰে পৃথক এইবোৰৰ কাৰ্যসমূহ কি কি 2023 বৰ্ষত আহিছে 2 নম্বৰত অকণ লিখি দিয়া প্ৰতিটোতে ষ্টেপ মাৰ্কস পাই যাবা প্ৰথমতে চোৱা লসিকা কি হয় সেইটো লিখিলা তাৰ পাছত প্লাজমা আৰু লসিকাৰ পাৰ্থক্যটো লিখিলা তাৰ পাছত লিখিলা কাৰ্য কি লসিকাৰ এতিয়া চোৱা তেজৰ দৰে অন্য এবিধ তৰল পদাৰ্থ হৈছে লসিকা মই অলৰেডি ওপৰত তোমালোকক কৈছো লসিকাৰ কথা এইটো কি হয় সংবহন তন্ত্ৰ অৰ্থাৎ ই কিছুমান বস্তু পৰিবহন কৰে তেজ কোশিকাৰ প্ৰাচীৰৰ ছিদ্ৰৰ মাজেদি কিছুমান প্লাজমা প্ৰটিন আৰু কোষ ৰস ওলাই আহি কলাৰ অন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে যাক লসিকা বুলি কোৱা হয় এতিয়া চোৱা আমাৰ যিবিলাক তোমাৰ শিৰাবিলাক আছে বা সেই হেৰিবিলাক ভেইনছ বিলাক সেইবিলাকৰ মাজেৰে কি হয় তেজ যায় তেজ পাৰ হৈ যায় তো সেই তেজ বিলাক পাৰ হৈ গলে ইহঁতৰ কিছুমান কি থাকে বিন্ধা থাকে বেৰ থাকে এইবিলাকৰ তো এই বেৰ বিলাকৰ চাইডেদি কিছুমান তোমাৰ জুলীয়া বস্তু কিছুমান তৰল বস্তু ওলাই আৰু সেইবিলাকে হৈছে তোমাৰ লসিকা সেইবিলাকে হৈছে লসিকা এই তেজ বিলাক এনেকে বিলাকৰ মাজেৰে পাৰ হৈ গলে তোমাৰ ভেইনছ বিলাকৰ মাজেৰে পাৰ হৈ গলে তাত কি হয় তোমাৰ চাইডত এই ইহঁতৰ ৱালখন বেৰখনৰ চাইডেদি কিছুমান তৰল পদাৰ্থ ওলাই আৰু সেইবিলাক হৈছে লসিকা এতিয়া নেক্সট চোৱা ইয়াতে কি সুধিছে লসিকাৰ কাৰ্য চোৱা প্ৰথমতে লসিকাই পাচন তন্ত্ৰৰ পৰা চৰ্বি শোষিত চৰ্বিবিলাক কঢ়িয়াই আনে দ্বিতীয়টো হৈছে দেহৰ অতিৰিক্ত তৰল পদাৰ্থসমূহ তেজলৈ উভতাই আনে এই দুটা হৈছে ইহঁতৰ কাৰ্য এটা হৈছে ফেট চৰ্বিবিলাক কঢ়িয়াই অনা এটা হৈছে তৰল পদাৰ্থবোৰ তেজলৈকে লৈ যোৱা নেক্সট ইহঁতৰ পাৰ্থক্যখিনি আছে ইয়াতে ধুনীয়াকে চোৱা প্ৰথমটো হৈছে উৎপত্তি অৰ্থাৎ তেজৰ এক অংশ যাক 55% অৰ্থাৎ চোৱা আমাৰ তেজৰ প্লাজমা বেলেগ একো নহয় প্লাজমা ক'ত থাকে তেজৰে এটা ভাগ হয় আমাৰ তেজৰ 45 বা 55% কি হয় প্লাজমা হয় আৰু লসিকাটো কি হয় মই অলৰেডি ক'লোৱে তোমালোকক আনহাতে গঠনটো চোৱা পানী প্ৰটিন গ্লুক'জ খনিজ লৱণ হৰমন এই গোটেইবোৰ ক'ত থাকে প্লাজমাত থাকে কিন্তু লসিকাত কি থাকে পানী আৰু প্ৰটিন থাকে আৰু গ্লুক'জ খনিজ লৱণ এইবিলাক থাকে লসিকাত কি হয় লসিকাত লোহিত ৰক্ত কণিকা শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকাসমূহ প্লাজমাত উপঙি থাকে চৰি এইটো লসিকা নহয় মই প্লাজমাৰ কথা কৈছো প্লাজমাত ৰোহিত ৰক্ত কণিকা অৰ্থাৎ RBC শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকাসমূহ এইবিলাক ক'ত থাকে প্লাজমাত এনেকা উপঙি থাকে আনহাতে লসিকাত কি থাকে শ্বেত ৰক্ত কণিকা থাকে বিশেষকৈ কোনবিলাক লিম্ফোচাইটছ অৰ্থাৎ WBC বিলাক হোৱাইট ব্লাড চেল বিলাক কিন্তু লোহিত ৰক্ত কণিকা আৰু অনুচক্ৰিকাসমূহ নাথাকে এইটো মনত ৰাখিবা কাৰ্যটো কি আছিলে যে শৰীৰৰ বিভিন্ন অংগলৈ দ্ৰব্যসমূহ কঢ়িয়াই কোনে প্লাজমাই আৰু লসিকাৰ কাৰ্য কি আছিলে শৰীৰক প্ৰতিৰক্ষা দিয়া হয় নে বীজাণু ধ্বংস কৰা মই অলৰেডি কৈছিলো লসিকাত কি থাকে WBC থাকে হোৱাইট ব্লাড চেল আৰু WBC কি দিয়ে আমাক ইমিউনিটি দিয়ে আমাক শৰীৰক বেমাৰৰ পৰা প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো WBC য়ে দিয়ে এইখিনি আছিলে কাৰ্য এই ডিফাৰেন্স খিনি তোমালোকে মনত ৰাখিবা ঠিক আছে এইখিনি আছিলে ডিফাৰেন্স নেক্সটটো চোৱা নেক্সট 7 নম্বৰ কুৱেশ্যনটো কি দিছে আমাৰ তেজত থকা চাহ কণা বিধক নাম লিখা আৰু তাৰ কাৰ্য লিখা এতিয়া চাহ কণা কি হয় অৰ্থাৎ চাহ কণা হৈছে ৰঙা ৰক্ত কণিকা অৰ্থাৎ RBC ৰেড ব্লাড চেল বা ৰেড ব্লাড কৰ্পাস্কল দুইটাৰ কিবা এটা কলে হ'ল নাইবা এৰিথ্ৰচাইট বুলিও ক'ব পাৰা এতিয়া RBC বিলাকে কি কৰে কাৰ্যটো চালে গম পাবা
প্ৰথমতে হৈছে আৰবিচিত কি থাকে হিমোগ্লোবিন থাকে এই যে আমাৰ তেজৰ ৰং ৰঙা কিহৰ কাৰণে কাৰণ এই আৰবিচিত এটা লোহিত ৰক্ত কণিকা যাক আমি হিমোগ্লোবিন বুলি কওঁ ইয়ে কি কৰে আমাৰ তেজৰ ৰঙা ৰংটো দিয়ে দ্বিতীয়তে কি কৰে দ্বিতীয় কাৰ্যটো হৈছে তোমাৰ আমাৰ অক্সিজেন সমূহ আমাৰ যে দেহত অক্সিজেন আমি উশাহত অক্সিজেন লৈছো এই অক্সিজেনটো আমাৰ দেহলৈ কোনে পঠিয়ায় এই লোহিত ৰক্ত কণিকা অৰ্থাৎ আৰবিচিয়ে কি কৰে আৰবিচিয়ে কি কৰে ইয়াত এইটো তোমাৰ কেনেকুৱাকে গঠন হয় এনেকুৱা ধৰণৰ গঠনটো চাবলৈ হলে আৰবিচিটো এনেকুৱা ধৰণৰ ইয়াতে দুটা প্ৰটিন থাকে বিটা গ্লোবুলিন চেইন থাকে সেইবিলাক পিছত পাবা এনেকুৱা ধৰণৰ গঠন হয় ইয়াতে আইৰন চাৰিটা আইৰন থাকে ওকে এতিয়া ইহঁতে কি কৰে অক্সিজেন কঢ়িয়াই ফুৰে আমি যে উশাহত অক্সিজেন লওঁ সেই অক্সিজেন সমূহ ইহঁতে কঢ়িয়াই লৈ যায় এটা হিমোগ্লোবিনে চাৰিটা অক্সিজেনৰ মলিকুল কঢ়িয়াই লৈ যায় আৰু এনেকে আমি আমাৰ শৰীৰত অক্সিজেন সমূহ বিয়পি যায় তাৰ পাছত নেক্সট কুৱেশ্যনটো চোৱা এটিপি কি ইয়াক কোষৰ বেছিভাগ প্ৰক্ৰিয়াৰ শক্তি মুদ্ৰা হিচাপে কিয় জনা যায় শক্তি মুদ্ৰা এমচিকিউত আহিছে মনত পৰিছেনে এতিয়া চোৱা এটিপি কি এটিপি হৈছে এডিনোচাইন ট্ৰাইফচফেট ফুল ফৰ্মটো সুধিব পাৰে দেই ইয়ে কি কৰে ইটো হৈছে শক্তিৰ উৎস আমি যে শক্তিবিলাক পাওঁ মই কথা কৈ আছো শক্তিৰ প্ৰয়োজন হৈছে তোমালোকে কাম কৰিছা কিবা শক্তিৰ প্ৰয়োজন হৈছে তো এই শক্তিবিলাক আমাক কোনে দিয়ে এটিপিয়ে দিয়ে ই ভাঙি শক্তি মুকলি কৰি কোষৰ সকলো জৈৱিক প্ৰক্ৰিয়াক শক্তি যোগায় সেইকাৰণে ইয়াক কোষৰ শক্তি মুদ্ৰা বুলিও কোৱা হয় এটিপিটো যেতিয়া ভাঙি যাব তাৰ পৰা শক্তি নিঃসৰণ হয় আৰু সেই শক্তিসমূহে আমাৰ সৰ্বস্ব শৰীৰত আমাৰ কি হয় শক্তিসমূহ পায় আৰু আমি কি কৰো সেই শক্তিৰ দ্বাৰা কাৰ্যসমূহ সম্পন্ন কৰো এতিয়া এটিপিৰ কাৰ্য কবলৈ গলে পুষ্টি শোষণ সকলো কোষীয় প্ৰক্ৰিয়াত এটিপি প্ৰয়োজন চোৱা পুষ্টি শোষণ এইবিলাক কাৰ্যতো আমাক এটিপি প্ৰয়োজন হয় শক্তি প্ৰয়োজন হয় পেশী সংকোচন অৰ্থাৎ মাচল কন্ট্ৰাকচন বুলি কয় ইংলিছত পেশী যে সংকোচন অৰ্থাৎ এনেকে দিলো আমাৰ কি হৈছে এই মাংস পেশী বিলাক লৰচৰ হৈছে এইবিলাক কৰোতেও আমাক শক্তিৰ প্ৰয়োজন হৈছে প্ৰটিন সংশ্লেষণ স্নায়ুতন্ত্ৰৰ কাৰ্য এই গোটেইবোৰ আমাৰ মগজুৱে কাম কৰি আছে ইয়াতো আমাৰ শক্তিৰ প্ৰয়োজন হৈছে তো গতিকে সেইকাৰণে আমাক কি হয় এটিপিটোক কি বুলি কৈছে সেইকাৰণে শক্তি মুদ্ৰা বুলি কোৱা হৈছে নেক্সট কুৱেশ্যনটো চোৱা জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ বিষয়ে লিখা এতিয়া জীৱ নিম্নীকৰণ পদাৰ্থ কোনবিলাক যোনবিলাক কি হয় বায়'ডিগ্ৰেডেবল অৰ্থাৎ আমাৰ মাটিৰ লগত মিহলি হৈ যায় এনেকুৱা পদাৰ্থ যিবিলাক আমাৰ মাটিৰ লগত সময়ৰ পিছত সময় গৈ পোৱাৰ পিছত মাটিৰ লগত মিহলি হৈ যায় এতিয়া এনেকুৱা জীৱ নিম্নীকৰণ পদাৰ্থ বিলাক আৰু তাৰোপৰি জীৱ অনিম্নীকৰণ পদাৰ্থ কোনবিলাক যোনবিলাক আমাৰ মাটিৰ লগত মিহলি হৈ নাযায় যেনেকে প্লাষ্টিক হওক এইবিলাক কি হয় মাটিৰ লগত মিহলি হৈ নাযায় কিন্তু মাটিৰ লগত মিহলি হৈ যোৱা বিলাকক জীৱ নিম্নীকৰণ বুলি কোৱা হয় এতিয়া ইহঁতৰ যদি দুটা পৰিৱেশত পেলাব পৰা সম্ভাৱনাৰ কথা কওঁ এটা হব মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰা আমাৰ কি কৰে মাটিৰ এই যে আমি সাৰবিলাক জৈৱিক সাৰ উৎপন্ন কৰো এইবিলাকতো জীৱ নিম্নীকৰণ পদাৰ্থই হয় কিছুমান আমাৰ ঘৰৰ কি হয় শাক পাচলি বাকলিবোৰ এনেকে যদি পেলাই দিয়া বহু কেইদিন যোৱাৰ পিছত তাত বেক্টেৰিয়া অনুজীৱই তোমাৰ সেইবিলাক ভাঙি পেলাই মাটিৰ লগত মিহলি কৰি দিব আৰু সেইবিলাক কি হয় এটা টাইমত সাৰ হিচাপে জৈৱ সাৰ হিচাপে আমাৰ আমি কি কৰো ইউজ কৰো গছ পুলি বৃদ্ধি হয় এইবিলাক মাটিৰ উৰ্বৰতা বাঢ়ে দ্বিতীয়টো হৈছে যিহেতু এইবিলাক কি হয় মাটিৰ লগত মিহলি হৈ যায় গতিকে পৰিৱেশটো আমাৰ পৰিষ্কাৰ হৈ থাকে এই দুটা তোমালোকে লিখিব পাৰা যিহেতু 2 মাৰ্কছৰ কুৱেশ্যন দুটা লিখিলে 2 মাৰ্কছ পাই যাবা নেক্সট 10 নম্বৰ কুৱেশ্যনটো কি আহিছে চোৱা উপযুক্ত চিত্ৰৰ সহায়ত এমিবাৰ খাদ্য আহৰণ প্ৰক্ৰিয়া বৰ্ণনা কৰা 2022 চনত আহিছে অৰ্থাৎ ইয়াতে কৈছে এমিবাই কেনেকে খাদ্য আহৰণ কৰে আৰু সেই বস্তুটো চিত্ৰৰ সহায়ত দেখাব দিছে এতিয়া ইয়াতে
যদি চাও এমিবা হৈছে এটা এককোষী প্ৰাণী এইটো MCQ সুধিব পাৰে এমিবা এনেকুৱা এটা প্ৰাণী যাৰ এটা মাত্ৰ কোষ থাকে যি পানীত বাস কৰে পানীত থাকে ই নিজৰ দেহৰ ৰূপ সলনি কৰি খাদ্য গ্ৰহণ কৰে এমিবাৰ খাদ্য আহৰণ কৰা প্ৰক্ৰিয়াটোক ফেগোচাইটোসিস বুলি কোৱা হয় এইটো মনত ৰাখিবা ইয়াতে তিনিটা প্ৰশ্ন যুক্ত হৈ আছে সেইকাৰণে ভালদৰে চাবা এমিবা হৈছে এককোষী প্ৰাণী যাৰ এটা মাত্ৰ কোষ থাকে পানীত থাকে ই নিজে নিজৰ আকাৰ আকৃতি সলনি কৰিব পাৰে আৰু ই কি কৰে ই খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক কয় ফেগোচাইটোসিস এতিয়া কেনেকে খাদ্য গ্ৰহণ কৰে ইয়াতে ধুনীয়াকে মই লিখি দিছো এইখিনি চোৱা আৰু নেক্সট মই এইখিনি ছবিৰ সহায়ত তোমালোকক দেখাই দিও ইয়াতে চোৱা এইটো এটা এমিবা এইটো এটা এমিবা এমিবাৰ কৈছো মই নিৰ্দিষ্ট আকাৰ আকৃতি নাথাকে ইহঁতৰ এইটো হৈছে কোষ কেন্দ্ৰ আৰু এইটো ৰঙাকে যে দেখাই আছে এইটো হৈছে খাদ্য বস্তু ধৰি লোৱা এই এমিবাটোৰ আগত এইটো এটা খাদ্য বস্তু আহিছে এতিয়া এমিবাই কি কৰিব সেই খাদ্য বস্তুটো খাব কেনেকে খাব তাৰ কাৰণে কি কৰিব ই নিজৰ দুইটা সাইডে এনেকে ভৰিৰ নিচিনাকে কুটপাদ উলিয়াই দিব এনেকে ভৰিৰ নিচিনাকে দুটা কুটপাদ উলিয়াই দিব আৰু খাদ্য বস্তুটো সেই কুটপাদৰ মাজত সোমাই লব ধুনীয়াকে নেক্সট কি কৰিছে চোৱা খাদ্য বস্তুটো ওলাই যাব নোৱাৰাকে কুটপাদ দুটা বন্ধ কৰি দিছে নেক্সট কি কৰিছে সেই কুটপাদটো ধুনীয়াকে সি শোষণ কৰি লৈছে তাৰ বডিৰ ভিতৰত সোমাই গৈছে এনেকে এমিবাই কি কৰে খাদ্য বস্তুবোৰ শোষণ কৰে এইটো ছবিটো বহুত ইম্পৰ্টেন্ট দেই এইটো ধুনীয়াকে চাই লবা ইয়াতে লিখাখিনি লিখা আছে ওপৰত আৰু এইটো আহিছে 2022 বৰ্ষত আকৌ নেক্সট কি কুৱেশ্যন আহিছে চাওচোন আমি নেক্সটটো চোৱা এখিলা পাতৰ প্ৰস্থচ্ছেদৰ ছবি আঁকা আৰু তাক সঠিকভাৱে চিহ্নিত কৰা চোৱাচোন ডায়াগ্ৰাম কিমান আহিছে তোমালোকৰ গতিকে ডায়াগ্ৰাম প্ৰতিটো ডায়াগ্ৰামে চাবা মই কৈছো ডায়াগ্ৰাম বিলাক সদায় হয়তো 2 মাৰ্কছত আহে হয়তো 3 মাৰ্কছত আহে কেতিয়াবা 5 মাৰ্কছতো আহে সেইকাৰণে ডায়াগ্ৰামছ খিনি বহুত ইম্পৰ্টেন্ট আমাক প্ৰস্থচ্ছেদ মানে কি প্ৰস্থচ্ছেদ মানে কি পাত এখিলা লবা মাজেদি কাটি দিবা দি পিনে এই যিখিনি দেখিছা এইখিনি বস্তু আমি মাইক্ৰস্কোপত চালে তাক কেনেকে দেখিম সেই বস্তুটোৱে আঁকিব দিছে এতিয়া পাতখিলা কাটিলো কাটি পেলাই তাৰ যিটো এজ অৰ্থাৎ দাঁতি সেই দাঁতিখিনি ধুনীয়াকে আমি মাইক্ৰস্কোপত চাম চোৱাৰ পিছত আমি এনেকুৱা দেখিম দেখিছানে এনেকুৱা দেখিম ইয়াতে যদি তোমালোকে চোৱা ইয়াতে ওপৰৰ পিনে দেখিবা এইকেইটা ওপৰৰ পিনে এইকেইটা কোষ থাকিব এই কোষ কেইটা হৈছে ওপৰৰ বহিত্তক কোষ আৰু ইপিনে নিম্ন বহিত্তক কোষ ইয়া হৈছে ষ্টমাটা অৰ্থাৎ পত্ৰৰন্ধ্ৰ বুলি যে কয় এয়া তাৰ পাছত তোমাৰ এয়া মাজত থাকিব এয়া চোৱা এয়া ওপৰৰ বহিতত্বৰ কোষৰ তলত থাকিব এইবিলাক হৰিত কণা এই হৰিত কণা এইবোৰ হৰিত কণাৰ তলত থাকিব এইকেইটা সেল যাক কও ইয়াতে নামটো নাই দিয়া ৰক্ষী কোষটো এইটো এইকেইটাক ৰক্ষী কোষ বুলি কোৱা হয় মই এটা বেলেগ কালাৰেদি দেখাই দিছো তোমালোকক এইকেইটাক ৰক্ষী কোষ বুলি কোৱা হয় আৰু এইখিনি জেগাতে ইয়াতে তোমাৰ এই বায়ু গহ্বৰ ইয়াতে বায়ু সোমাই আছে মাজত বায়ুসমূহ ইয়াতে থাকে আৰু এইখিনি জেগাতে আমাৰ ফটোচিনথেসিস হয় তো এইখিনি ধুনীয়াকে বিশেষ বেলেগ একো নাই ইয়াতে কোষ কেইটা দেখুৱা আছে কোষ কেইটা ধুনীয়াকে আঁকি দিবা এনেকুৱাকে আহিলে আৰু ফুল নম্বৰ পাই যাবা আৰু বিশেষকে এনেকুৱাকে ছবি আঁকিলে এটা বস্তু মনত ৰাখিবা যে চিনাক্তকৰণখিনিতহে চবতছে বেছি নম্বৰ থাকে আকাতকেও চিনাক্তকৰণখিনিত নম্বৰ বেছিকে থাকে নেক্সট প্ৰশ্নটো কি আহিছে চোৱা পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে পাতত থকা সেউজীয়া বিন্দুবোৰ কি হয় ক্লোৰোপ্লাস্ট হয়নে ক্লোৰোপ্লাস্ট এতিয়া ক্লোৰোপ্লাস্টে কি কৰে ক্লোৰোপ্লাস্টত কি থাকে ক্লোৰোফিল থাকে ক্লোৰোফিলটো এটা সেউজীয়া ৰঞ্জক পদাৰ্থ যাৰ কাৰণে আমাৰ উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয় হয়নে আৰু ক্লোৰোফিলে কি কৰে উদ্ভিদৰ পোহৰৰ সহায়ত আৰু কাৰ্বন ডাই অক্সাইডৰ সহায়ত সালোক সংশ্লেষণ কৰে সালোক সংশ্লেষণ কিয় কৰে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিবলৈ এয়া হৈছে এইটো 12 নম্বৰৰ উত্তৰটো এইটো ধুনীয়াকে চাই লবা
নেক্সট প্ৰশ্নটো চোৱা 2019 বৰ্ষত আহিছে এইটো অজৈব নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা অজৈব নিম্নীকৰণ আগতে আহিছিলে কি জৈৱ নিম্নীকৰণ এইবাৰ আহিছে অজৈব নিম্নীকৰণ মানে এনেবোৰ পদাৰ্থ যিবিলাকক কি কৰিব নোৱাৰে অনুজীৱ হওক বা বীজজক বিলাক সেইবিলাকে পচন ঘটাব নোৱাৰে যেনেকে প্লাষ্টিক হওক কাঁচ হওক ধাতু হওক পলিথিন এইবিলাক কি হয় যুগ যুগ বছৰ ধৰি মাটিত যেনেকে পেলোৱা তেনেকে পেলাই থাকিব কিন্তু তাক কি কৰিব নোৱাৰে এই অনুজীৱ বিলাকে তাক পচন ঘটাব নোৱাৰে আৰু ইয়াৰ ফলত কি হ'ব পাৰে ইয়াৰ ফলত হ'ব পৰা দুটা সম্ভাৱনা হৈছে মাটিৰ গুণমান হ্ৰাস হ'ব পাৰে মাটিৰ গুণমান হ্ৰাস হ'ব পাৰে অৰ্থাৎ আমাৰ মাটিৰ উৰ্বৰতাটো নোহোৱা হৈ যাব তাৰপাছত দ্বিতীয়টো কি হ'ব পাৰে পৰিৱেশ দূষিত হ'ব পাৰে পৰিৱেশ কি হ'ব পাৰে দূষিত হ'ব পাৰে পৰিৱেশ দূষিত হ'ব পাৰে ঠিক আছে দূষিত হ'ব পাৰে নহয় দূষিত হ'বই এইকেইটা হৈছে গুণমান তাৰোপৰি তোমালোকে ৰিচেন্টলি এটা নতুনকে ফাংগাছ অৰ্থাৎ ভেঁকুৰ নতুনকে এটা ভেঁকুৰ ওলাইছে ফাঞ্জাই ওলাইছে যিয়ে কি কৰে প্লাষ্টিক পচন কৰে এইটোৰ ওপৰত তোমালোকে এই ক্লাছটোৰ শেষত মই এটা হোমৱৰ্ক দিলো এইটোৰ ওপৰত অকনমান চাবা তোমালোকে এইটো নতুনকে ৰিচাৰ্চ ঘটিছে য'ত কি হৈছে প্লাষ্টিকক খাই পেলাই এনেকুৱা এটা ফাঞ্জাই যোনটো তোমাৰ কি কৰে ফাঞ্জাই মানে ভেঁকুৰ যিয়ে কি কৰে প্লাষ্টিকক খাই পেলাই এইটো তোমালোকক হোমৱৰ্ক দিছো তোমালোকে ভালদৰে এইটো চাই আহিবা জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ পৰা আগতে 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ যিমান কেইটা 3 মাৰ্কছৰ কুৱেশ্যন আহি গৈছে গোটেই কেইটা উইথ সলিউশন অৰ্থাৎ উত্তৰসমূহৰ লগতে গোটেই কেইটা আমি আলোচনা কৰিম প্ৰথম কুৱেশ্যনটো কি আহিছে বাষ্পমোচন কি হয় ই কিদৰে পানী খনিজ লৱণ আদি শিপাৰ পৰা গছজোপাৰ পাতলৈকে শোষণ কৰে আৰু ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে 2025 বৰ্ষত আহিছে চোৱা বাষ্পমোচন কি হয় যে যদিহে উদ্ভিদে পৰ্যাপ্ত পৰিমাণৰ পানীৰ যোগান পাই থাকে তেতিয়া উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধই এৰি দিয়া পানীখিনি জাইলেমে পুনৰ পাতত পৰিস্থাপিত কৰিব পাৰে আচলতে পাতৰ কোষবোৰে পানীৰ অণুবিলাক বাষ্পকাৰে এৰি দিয়াৰ ফলত পাতত এটা শোষণ বলৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে শিপাত থকা জাইলেমে পানী শোষণ কৰিবলৈ বাধ্য হয় উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংশই বাষ্পকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোকে বাষ্পমোচন বোলে অকে এইটো হৈছে উত্তৰটো ধুনীয়াকে ইয়াতে দিয়া আছে তোমালোকে লিখি লৈ ল'ব পৰা এতিয়া চোৱা বাষ্পমোচন কি হয় তোমালোকে দেখিছা উদ্ভিদে কি কৰে পানীবিলাক মাটিৰ পৰা শিপাৰ দ্বাৰা মাটিৰ পৰা ওপৰলৈ শোষণ কৰে যিটো কি কৰে জাইলেমে কি কৰে উদ্ভিদৰ মাটিৰ তলৰ পৰা পানীবোৰ একেবাৰে পাতলৈকে শোষণ কৰি পেলাই ওপৰলৈ নিয়ে ঊৰ্ধ্বমুখী গতি কৰে তো এই যিবিলাক অতিৰিক্ত পানী বিলাক বাষ্প ৰূপে কি হয় বাহিৰলৈ ওলাই যায় আৰু এয়াই হৈছে বাষ্পমোচন ইংলিছত ক'বলৈ গ'লে ট্ৰেন্সপিৰেচন ঠিক আছে এতিয়া 3 নম্বৰৰ প্ৰশ্ন কেইটা ভালদৰে যদি চোৱা তোমালোকে বহুত কেইটা প্ৰশ্ন মিলি পেলাই দিয়া হৈছে ইয়াতে ষ্টেপছ মাৰ্ক বহুত আছে সেইকাৰণে গোটেইখিনি ভালদৰে চাব লাগিব কিবা এটা যদি মিছ হৈ যায় তোমালোকৰ 1 মাৰ্কছ এটা কাটা যাবগে নেক্সট কৈছে ই কিদৰে পানী খনিজ লৱণ আদি শিপাৰ পৰা এজোপা মানে উদ্ভিদৰ পাতলৈকে ঊৰ্ধ্বমুখী গতি কৰে এতিয়া চোৱা বাষ্পমোচনত কি হয় অৰ্থাৎ উদ্ভিদত যদি ভালদৰে চোৱা তোমালোকে তাত কি থাকে জাইলেম থাকে হয়নে জাইলেম আৰু ফ্লোয়েম নামৰ দুটা কলা থাকে এতিয়া উদ্ভিদৰ যদি মই গা গছজোপা আঁকো ইয়াতে কি হয় ইয়াতে এনেকুৱা জাইলেম আৰু ফ্লোয়েম মই দুটা কালাৰত দেখাইছো ৰঙাটো জাইলেম বুলি ধৰা আৰু নীলাটো ফ্লোয়েম বুলি ধৰা তো ৰঙাটো জাইলেমৰ মাজেৰে কি হয় আমাৰ শিপাৰ পৰা লোৱা উদ্ভিদৰ শিপাৰ পৰা লোৱা যিমানখিনি পানী আছে সেই পানীবোৰ বা খনিজ লৱণ এইবিলাক কি হয় এনেকে জাইলেমৰ দ্বাৰা ওপৰৰ পিনে গতি লাভ কৰে ওপৰৰ পিনে পাতলৈকে যায় আকৌ পাতত সৃষ্টি কৰা উদ্ভিদৰ যিমানখিনি খাদ্য বস্তু সৃষ্টি কৰে সালোক সংশ্লেষণৰ দ্বাৰা সেইবিলাক কি হয় তললৈকে গতি কৰে এনেকে তললৈকে গতি কৰে এইখিনি আহে কাৰ দ্বাৰা ফ্লোয়েমৰ দ্বাৰা গতিকে এনেকে জাইলেমৰ সহায়ত তোমাৰ বাষ্পমোচন প্ৰক্ৰিয়াটো
কৰা হয় তাৰ পাছত চোৱা নেক্সট কি সুধিছে মানুহৰ হৃদযন্ত্ৰৰ এটি পৰিষ্কাৰ চিহ্নিত দীৰ্ঘছেদীয় চিত্ৰ আঁকা আৰু কাৰ চিনৰ দ্বাৰা ইয়াৰ মাজেৰে প্ৰবাহ তেজত মানে গতিপথটো দেখুওৱা 2025 বৰ্ষত আহিছে মনত পৰিছেনে তোমালোকৰ এইটো 2000 কিবা এটা বৰ্ষত 2 মাৰ্কছত আহিছে সেম কুৱেশ্যনটো নেক্সট সুধিছে কপাতবোৰৰ কাৰ্য লিখা তোমালোকক মই এবাৰ দেখাই দিওঁ এইটো আহিছে 2025 বৰ্ষত আকৌ 2000 কিমান বৰ্ষত আহিছে মই এপাক চাই পেলাই তোমালোকক দেখাই দিছো এয়া আছিলে 2 মাৰ্কছৰ কুৱেশ্যন এইকেইটা তাতে যদি চোৱা এইটো চাগে 2022 বৰ্ষত আহিছিলে ইয়াতে হাৰ্টৰ ছবিটো আঁকিবলৈ দিছে 2 মাৰ্কছত আহিছিলে আৰু এইবাৰ 3 মাৰ্কছত আহিছে আৰু লগতে কাৰ চিনৰ দ্বাৰা দেখুৱাব দিছে আৰু কপাতসমূহৰ কাম লিখিব দিছে কপাত কি হয় এয়া দেখিছেনে হাৰ্টটোৰ এইখিনি ইয়াতে দুখন ঢাকনি থাকে ঢাকনি বা কপাত বুলি কয় ইয়ে কি কৰে যেতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড যুক্ত তেজখিনি কি হ'ব ঊৰ্ধ্ব মহাশিৰাৰ দ্বাৰা আহি পেলাই কলৈকে আহিব সৌনীলত সোমাব আকৌ সৌনীলৰ পৰা কলৈকে যাব সৌ অলিন্দত সোমাব আৰু সৌ অলিন্দৰ পৰা কি হ'ব এই যিখন ৰাস্তা ইয়াতে ধুনীয়াকে এটা ৰাস্তা দেখিছা নহয় এই ৰাস্তাটোৰে ক'ত সোমাব সৌনীলৈত সোমাব এতিয়া সৌনীলৈত সোমোৱাৰ পিছততো এনেকুৱাও হ'ব পাৰে ইটো আকৌ পুনৰ এনেকে ঘূৰি পেলাই সৌ অলিন্দলৈ যাব পাৰে কিন্তু নোৱাৰে যাবলৈ কিয় কাৰণ তাত এখন কপাত থাকে ঢাকনিৰ নিচিনা এনেকুৱাকে ইয়াত থাকে ঢাকনিখন কেতিয়া মেল খায় যেতিয়া ওপৰৰ পৰা তললৈ ব্লাডখিনি আহিব তেতিয়া ঢাকনিখন ধুনীয়াকে মেল খায় আকৌ ব্লাডখিনি তলত যেতিয়া সৌনীলত সোমাব ই আকৌ ঢাকনিখন মাৰ খায় তাৰ পাছত তেজখিনি কি হয় উলোটাকৈ যাব নোৱাৰে ঠিক একেদৰে এইটো চাইডেও ঠিক একেদৰে এনেকুৱাই হয় যে যেতিয়া অক্সিজেনযুক্ত তেজখিনি এনেকে আহিব আহি পেলাই ক'ত সোমাব বাওনীলৈত সোমাব বাও অলিন্দৰ পৰা বাওনীলৈত সোমাব তেতিয়া আকৌ পুনৰ ই বাওনীলৰ পৰা বাও অলিন্দলৈ ঘূৰি যাব নোৱাৰে কাৰণ ইয়াত এখন কি থাকে কপাত থাকে ইয়াই হৈছে কপাতখিনিৰ কাম এতিয়া উত্তৰখিনি ইয়াতে তোমালোকক ধুনীয়াকে দিয়া আছে তোমালোকে এইখিনি স্ক্ৰিনশ্বট মাৰি পেলাই ল'ব পাৰা দেই এইখিনি নেক্সট চোৱা নেক্সট প্ৰশ্নটো দিছে পাকস্থলীত পাক গ্ৰন্থিসমূহ ক'ত থাকে এই গ্ৰন্থিসমূহে নিঃসৰণ কৰা পদাৰ্থসমূহে পাচন প্ৰক্ৰিয়াত কি ভূমিকা পালন কৰে এতিয়া চোৱা পাক গ্ৰন্থি যাক আমি কওঁ ডাইজেষ্টিভ গ্ল্যান্ড পাক গ্ৰন্থি অৰ্থাৎ ডাইজেষ্টিভ গ্ল্যান্ড সেইবোৰ হৈছে এনেকুৱা গ্ৰন্থি যিবিলাকে কি কৰে পাচন তন্ত্ৰ অৰ্থাৎ পাচনত সহায় কৰে সিহঁতে কিছুমান উৎসেচক নিঃসৰণ কৰে আৰু সেই উৎসেচকসমূহে আমাৰ খাদ্যবস্তুসমূহ পাচন কৰাত সহায় কৰে এতিয়া আমি পাকস্থলী নহয় পাক গ্ৰন্থিসমূহ ক'ত থাকিব পাৰে সেইটো চাব লাগিব এতিয়া চোৱা আমাৰ হজম প্ৰক্ৰিয়াটো ক'ৰ পৰা ষ্টাৰ্ট হয় আমাৰ মুখৰ পৰা ষ্টাৰ্ট হয় কলৈকে থাকে একেবাৰে ক্ষুদ্ৰান্তলৈকে থাকে প্ৰথমতে মুখত থাকে আমাৰ লালতি গ্ৰন্থি এইটো হৈছে এটা পাকতন্ত্ৰৰ থকা গ্ৰন্থি প্ৰথম গ্ৰন্থিটো লালতি গ্ৰন্থি ক'ত থাকে মুখত থাকে নেক্সট আছে যকৃত বা লিভাৰ এইটো ক'ত থাকে এই পাকস্থলী অকনমান সাইডত ওপৰত তেনেকে যকৃতটো থাকে নেক্সট আছে আগ্নাশয় গ্ৰন্থিটো যকৃতৰ অকনমান তলত আৰু ক্ষুদ্ৰান্তৰ ওপৰত থাকে নেক্সট আছে আন্ত্ৰিক গ্ৰন্থি বা ইন্টেষ্টিনেল গ্ল্যান্ড এইটো ক'ত থাকিব ক্ষুদ্ৰান্তৰ একেবাৰে প্ৰাচীৰ পিছপিনে তোমাৰ থাকিব এতিয়া ইহঁতৰ কামখিনি চাই লওঁ আমি প্ৰথমতে আছে লালতি গ্ৰন্থিয়ে এবিধ উৎসেচক নিঃসৰণ কৰে এইটো 1 মাৰ্কছতো আগতে আহিছে 2 মাৰ্কছতো আহিছে আৰু এইবাৰ ইয়াতে 3 মাৰ্কছতো আছে তো চোৱা লালতি গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকটো হৈছে চেলাইভাৰী এমাইলেজ যিয়ে কি কৰে যিয়ে আমাৰ খাদ্যত থকা ষ্টাৰ্চ অৰ্থাৎ শ্বেতসাৰখিনি ভাঙি পেলাই চেনিলৈকে পৰিৱৰ্তন কৰে দ্বিতীয়টো আছে যকৃতে কি কৰে পিত্তৰস নিঃসৰণ কৰে যিয়ে কি কৰে পাচনত চৰ্বিৰ পাচন ঘটাত সহায় কৰে নেক্সট আছে আগ্নাশয় গ্ৰন্থিয়ে কি কৰিব আগ্নাশয় ৰস নিঃসৰণ কৰে আৰু এই আগ্নাশয় ৰসে কি কৰিব চৰ্বি প্ৰটিন এইবিলাক তোমাৰ হজম কৰাত সহায় কৰে
নেক্সট আছে আন্তৰিক গ্ৰন্থি আন্তৰিক গ্ৰন্থিটো হৈছে আমি অন্ত্ৰৰস বুলিও ক'ব পাৰো অৰ্থাৎ আমাৰ ক্ষুদ্ৰান্তৰ পৰা ওলোৱা এটা ৰস ক্ষুদ্ৰান্তৰ পৰা ওলোৱা ৰস ইয়ে কি কৰে পাচন সম্পূৰ্ণ কৰাত সহায় কৰে ইয়াৰ পাছত আৰু পাচন নহয় ইয়াতে সম্পূৰ্ণ পাচন ঘটে আৰু সেইবোৰ কি হয় আমাৰ তেজলৈকে গতি কৰে আৰু তাতে আমাৰ শক্তি উৎপন্ন হয় এইখিনি হৈছিলে গোটেইখিনি গ্ৰন্থিকেইটা বহুত ইম্পৰ্টেন্ট এইবাৰ সুধিব পাৰে ভালদৰে চাই ল'বা নেক্সট 4 নম্বৰ প্ৰশ্নটো কি আহিছে চোৱা এটিপিৰ সম্পূৰ্ণ ৰূপটো কি এটিপিৰ সম্পূৰ্ণ ৰূপটো মই আগতেও কৈছো এডিনোচাইন ট্ৰাইফচফেট অসমীয়াটো লিখিব পৰা এইটো বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ইয়াক কোষীয় বা শক্তি মুদ্ৰা বুলি কিয় কোৱা হয় এইটো 1 মাৰ্কছতো আহিছে 2 মাৰ্কছতো আহিছে গতিকে তোমালোকে এইটোৱে চোৱা যে কিমান প্ৰশ্ন ৰিপিট হৈছে ৰিপিটেডলি প্ৰশ্ন সুধি থাকে প্ৰতি বছৰে কোনোবাটো যদি 1 মাৰ্কছত দিয়া প্ৰশ্নটো নেক্সট ইয়াৰ আকৌ 2 মাৰ্কছত দিছে নেক্সট ইয়াৰ 3 মাৰ্কছত দিছে এনেকে কি কৰে প্ৰতি বছৰে এনেকে উলট পালটকে একেটা প্ৰশ্নই সুধি আছে এটিপিক কিয় শক্তি মুদ্ৰা বুলি কোৱা হয় মনত আছেনে যে আমাৰ কি হয় আমাৰ যিমানবোৰ আমাৰ কাম আমাৰ শৰীৰৰ যিমানবোৰ কাম আমাৰ তাতে কি হয় এটিপি খৰচ হয় এতিয়া এটিপি মানে হৈছে শক্তি এতিয়া মই কথা কৈ আছো মোৰ এটিপি খৰচ হৈ আছে শক্তি খৰচ হৈ আছে এটিপিৰ পৰা আমি শক্তি পাওঁ এটিপিৰ পৰা শক্তি কেনেদৰে উৎপন্ন হয় এটিপিৰ পৰা শক্তি কেনেদৰে উৎপন্ন হয় চোৱা এটিপিত কি হয় তিনিটা ফসফেট থাকে সেইকাৰণে কৈছে ট্ৰাইফসফেট এডিনোচাইন ট্ৰাইফসফেট তিনিটা ফসফেট থাকে এনেকে তিনিটা ফসফেট থাকে যেতিয়া এটিপিটো ভাঙিব তাৰে কি হয় এনেকে ধৰি লোৱা ইয়াতে ভাঙি গল তেতিয়া এনেকে দুটা ফসফেট থাকে তেতিয়া আমি কম এডিনোচাইন ডাইফসফেট ডাই মানে দুটা আৰু এটা ফসফেট কি হয় ওলাই যায় বাহিৰলৈ এটা ফসফেট বাহিৰলৈ ওলাই যায় এই সময়তে যথেষ্ট পৰিমাণৰ শক্তি মুকলি হয় আৰু এই শক্তিয়ে আমি ব্যৱহাৰ কৰো এনেদৰে আমি শক্তি ব্যৱহাৰ কৰো তো এইখিনি আছিলে আৰু নেক্সট কি প্ৰশ্ন সুধিছে যে এটিপি অনুবোৰক এনেবোৰ প্ৰক্ৰিয়া অগ্ৰসৰ কৰাত ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয় ইয়াতে চোৱা এই শক্তিসমূহ এটিপিৰ পৰা ওলোৱা এই শক্তিসমূহ আমাৰ বিভিন্ন কামত মানে খৰচ কৰা হয় যেনেকে পেশী সংকোচন মাংস পেশী সংকোচন হয় নে নাই মই এতিয়া বিভিন্ন অংগী ভংগীৰে তোমালোকক বুজাই আছো তেতিয়া মোৰ মাংস পেশীবোৰ কি হৈছে সংকুচিত কৰিছো হয় নে তাৰ পাছত প্ৰটিন সংশ্লেষণ প্ৰটিনৰ গঠন কৰা স্নায়ুৰ কাৰ্য পুষ্টি শোষণ এই গোটেইবোৰতে আমাৰ এটিপি কি হয় খৰচ হয় এতিয়া এটিপিৰ অণুবোৰ কেনেদৰে উৎপাদিত হয় এটিপিৰ অণুবোৰ কি হয় গ্লুকোজ অক্সিজেনৰ সহায়ত ভাঙি শক্তি উৎপন্ন কৰে এই শক্তিৰ এটা অংশ এটিপি ৰূপে সঞ্চিত হয় তোমালোকক ইয়াতে ধুনীয়া এটা বিক্ৰিয়াৰ সহায়ত দিয়া আছে চোৱা গ্লুকোজে যেতিয়া অক্সিজেনৰ লগত লগ লাগিব আমি খাদ্য খালো খাদ্য খোৱাৰ পিছত সেই খাদ্যখিনি ভাঙি একদম চিম্পুল গঠন কি হয় গ্লুকোজ চেনি সেই গ্লুকোজলৈ ৰূপান্তৰ হব সেই গ্লুকোজবোৰ আমাৰ ক'ত যাব তেজত যাব আকৌ তেজত কি থাকিব অক্সিজেন থাকিব আমি যে উশাহত অক্সিজেন লওঁ সেই অক্সিজেন খিনি তেজত যাব তেজত থকা অক্সিজেন আৰু গ্লুকোজ এই দুটা লগ লাগি কি উৎপন্ন হব কাৰ্বন ডাই অক্সাইড যিটো আমি নিশাহত উলিয়াই দিওঁ ৱাটাৰ আৰু লগতে এনাৰ্জিৰ উৎপন্ন হয় এনেকে আমাৰ এটিপিটো জেনেৰেট হয় উৎপন্ন হয় নেক্সট তাপগ্ৰাহী বিক্ৰিয়া কি তাপগ্ৰাহী বিক্ৰিয়া হৈছে এনে এটা প্ৰক্ৰিয়া য'ত আমাৰ কি হয় পৰিৱেশৰ সেই বিক্ৰিয়াত কি হয় আমাক তাপ লাগে আৰু সেই তাপটো ক'ৰ পৰা অনা হয় পৰিৱেশৰ পৰা তাপ শোষণ কৰা হয় ঠিক আছে এইখিনি আছিলে এইখিনি তোমালোকে ধুনীয়াকে স্ক্ৰীনশ্বট মাৰি লৈ ল'বা মই এইটো দিছো জুম কৰি পেলাই নেক্সট পেজ এইটো এতিয়া নেক্সট কুৱেশ্যনটো চোৱা উপজাত পদাৰ্থবোৰৰ পৰা ৰক্ষা পাবলৈ উদ্ভিদে কি নিষ্কাশন প্ৰক্ৰিয়া উপয়োগ কৰে এই প্ৰক্ৰিয়াত প্ৰয়োগ কৰা কৌশলসমূহ প্ৰাণীয়ে প্ৰয়োগ কৰা কৌশলতকৈ কেনেদৰে বেলেগ উপজাত পদাৰ্থ মানে কি
উপজাত পদাৰ্থ মানে অলাগতিয়াল পদাৰ্থ হয়নে আমাৰ যেনেকে অলাগতিয়াল পদাৰ্থ যেনেকে আমি মল মূত্ৰ হিচাপে বাহিৰত উলিয়াই দিওঁ তেনেকে উদ্ভিদতো এটা জীৱ সিও কি হয় সিও নিজৰ খাদ্য খায় আৰু তেতিয়া তাৰোতো কিছুমান উপজাত পদাৰ্থ ওলায় সেইবিলাক কি কৰে এতিয়া যদি আমি চাবলৈ যাওঁ উদ্ভিদে কি কৰে প্ৰথমটো কৰে বাষ্পমোচন বাষ্পমোচনৰ সহায়ত কি কৰে অতিৰিক্ত পানীসমূহ কি কৰে আমাৰ বাহিৰলৈ উলিয়াই দিয়ে উদ্ভিদে বাহিৰলৈ উলিয়াই দিয়ে তাৰপিছত দ্বিতীয় প্ৰথাটো হৈছে তোমাৰ প্ৰসাৱন এই তোমালোকে ৰাতিপুৱা উঠিলে কেতিয়াবা কি হয় এই উদ্ভিদৰ পাতত একদম আগখিনিত এনেকে ধুনীয়াকে পানীৰ এনেকে টোপাল দেখা নহয় মেক্সিমাম নিয়ৰৰো থাকে আৰু কিছুমান কি হয় তোমাৰ এই প্ৰসাৱন হয় মানে আমাৰ উদ্ভিদৰ যিখিনি অলাগতিয়াল আৱৰ্জনা পানী সেইখিনি এনেকে বাহিৰলৈ এনেকে পাতৰ চাইডে এনেকে উলিয়াই দিয়ে নেক্সট আছে বায়ু নিষ্কাশন যিটো আমি সকলোৱে জানো উদ্ভিদে কি কৰে বাহিৰলৈ অক্সিজেন উলিয়াই দিয়ে হয়নে সালোক সংশ্লেষণৰ সময়ত বাহিৰত কি কৰে অক্সিজেন উলিয়াই দিয়ে আৰু সেই অক্সিজেনটো উদ্ভিদৰ কাৰণে কি হয় অলাগতিয়াল কিন্তু আমি কি কৰো সেই অক্সিজেনটো আমি গ্ৰহণ কৰো পিছত তাৰ পাছত আছে ৰেজিন গাম লেটিক্স এইবিলাক কি হয় কিছুমান আঠা জাতীয় বস্তু চাবাচোন উদ্ভিদজোপাই কেতিয়াবা কাটিলে কি হয় তাৰ পৰা ৰঙা কিছুমান আঠা ওলাই আহে বা উদ্ভিদৰ পাত এখিলা চিৰি দিবা মাজেদি ধুনীয়া বগা কিছুমান আঠা ওলাই আহে তে এনেকে কিছুমান কি হয় উদ্ভিদে এনেকুৱা আঠা জাতীয় কিছুমান বস্তু বাহিৰলৈ উলিয়াই দিয়ে এইবোৰ কি হয় অলাগতিয়াল অৰ্থাৎ যেনেকে ৰাবাৰ গছ গাম গছ ইত্যাদি এইবোৰ কি হয় অলাগতিয়াল কিছুমান উদ্ভিদৰ বস্তু আনহাতে পাত বা ফলন পতন অৰ্থাৎ উদ্ভিদৰ চাবা তোমালোকে উদ্ভিদৰ পাতসমূহ কি হয় শুকান পাতসমূহ উদ্ভিদে পেলাই দিয়ে আৰু মানে সৰি পৰে তলত আৰু সেই সৰি পৰাৰ লগে উদ্ভিদৰ তাত কিছুমান কি হয় অলাগতিয়াল বস্তুও সেই বিষাক্ত পদাৰ্থ কিছুমান সেই পাতৰ লগত মাটিত পেলাই দিয়ে ত এইকেইটা আছিলে তোমাৰ প্ৰথা যাৰ দ্বাৰা উদ্ভিদে নিজৰ অপ্ৰয়োজনীয় বস্তুসমূহ কি কৰে বাহিৰলৈ নিষ্কাশন কৰি দিয়ে এতিয়া উদ্ভিদ আৰু প্ৰাণীৰ নিষ্কাশনৰ মাজত কি পাৰ্থক্য আছে চাওচোন প্ৰথমটো হৈছে উদ্ভিদৰ নিষ্কাশন প্ৰক্ৰিয়াটো একেবাৰে সহজ কিন্তু আমাৰ প্ৰাণীৰ ক্ষেত্ৰত এইটো কি হয় জটিল হয় আমাৰ মানুহৰে চোৱা কিমান প্ৰথা আছে আমি খাদ্য বস্তু খাম সেইবোৰ সৰু হেৰিত তোমাৰ ভাঙিব গ্লুকজলৈ পৰিৱৰ্তন হব তাৰ পিছত আকৌ এইবোৰ বৃহদান্ত্ৰলৈ যাব আৰু তাৰ পৰা আকৌ বাহিৰলৈ ওলাব বহুত প্ৰক্ৰিয়া হয়নে তাৰ পাছত দ্বিতীয়টো আছে উদ্ভিদত উপজাত পদাৰ্থৰ অপসাৰণ ধীৰ গতিত হয় অৰ্থাৎ উদ্ভিদৰ যিখিনি অলাগতিয়াল পদাৰ্থ সেইখিনি ধীৰে বাহিৰলৈ ওলাই যায় কিন্তু প্ৰাণীৰ ক্ষেত্ৰত এনেকুৱা নহয় প্ৰাণীৰ মেচিন বুলিয়ে কৈছো মই আমাৰ যিটো পাচন প্ৰক্ৰিয়াৰ যিটো গোটেই গ্ৰন্থিবোৰ আছে ইহঁত কেইটা কি হয় একেবাৰে খৰখেদীয়াকে কাম বিলাক হয় নিয়মিত আৰু সচিব নিয়মিতভাৱে কাম বিলাক হয় তাৰ পাছত নেক্সটটো আছে তোমাৰ উদ্ভিদে কি প্ৰথা অৱলম্বন কৰে নিষ্কাশনৰ কাৰণে বাষ্পমোচন প্ৰস্ৰাৱন গাম ৰেজিন বায়ু বিনিময় এইবিলাক বিভিন্ন প্ৰথা কিন্তু আমি প্ৰাণী বিলাকে কি কৰো মূত্ৰ হিচাপে বাহিৰলৈ উলিয়াই দিওঁ ঘাম হিচাপে বা নিস্বাস হিচাপে মানে নিশাহৰ কথা হৈছে কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়া এইবোৰ হৈছে বিভিন্ন প্ৰথা যিবিলাক প্ৰাণীয়ে ব্যৱহাৰ কৰে 4 নম্বৰটো আছে উদ্ভিদৰ নিষ্কাশন প্ৰক্ৰিয়াত শক্তিৰ প্ৰয়োজন খুব কম হয় আনহাতে প্ৰাণীৰ প্ৰক্ৰিয়াত শক্তিৰ প্ৰয়োজন বহুত বেছি হয়নে এটিপিৰ প্ৰয়োজন হয় প্ৰাণীক বহুত এইটো আছিলে কুৱেশ্যন স্ক্ৰীনশ্বট মাৰি লব পাৰা দেই তাৰ পাছত এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আছে নতুন এটা প্ৰজাতিৰ উৎপত্তিকৰণৰ বাবে কি উপাদানে অৰিহণা যোগায় ব্যাখ্যা কৰা এতিয়া কেনেকে এটা নতুন প্ৰজাতিৰ উৎপন্ন হব পাৰে উপাদানসমূহ যদি চাবলৈ যাওঁ আমি প্ৰথমতে হৈছে জিনগত পৰিৱৰ্তন আমাৰ প্ৰত্যেকৰে কি থাকে জিন থাকে হয়নে সেই জিন বিলাকে নিৰ্দিষ্ট কিছুমান চৰিত্ৰ বহন কৰে যদি কেতিয়াবা জিনত কিছুমান কি হল সৰু পৰিৱৰ্তন আহি যায় তেতিয়া সেই পৰিৱৰ্তনৰ পাছত কি হব পাৰে এটা নতুন প্ৰজাতিৰ সৃষ্টি হব পাৰে ধৰি লোৱা বান্দৰৰ জিনত কি হল হঠাৎ বোলে কিবা নতুন এটা
পৰিৱৰ্তন আহি গ'ল আৰু সেই পৰিৱৰ্তনটোৰ পাছত বান্দৰৰ পৰা কিবা এটা বেলেগ প্ৰজাতিও সৃষ্টি হ'ব পাৰে নেক্সটটো আছে প্ৰাকৃতিক বাছনি প্ৰকৃতিত কেৱল সেই জীৱহে টিকি থাকে যি পৰিৱেশৰ সৈতে ভালদৰে খাপ খায় এই যজ্ঞৰ বাছনি প্ৰক্ৰিয়াই সময়ৰ সৈতে নতুন প্ৰজাতিৰ সৃষ্টি গঠন কৰে এতিয়া আমাৰ প্ৰকৃতিত কি হয় বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে এতিয়া প্ৰকৃতিয়ে কাক নিৰ্বাচন কৰে যে এই সময়ৰ লগে লগে প্ৰকৃতিৰ লগত নিজক খাপ খুৱাই ৰাখিব পাৰিব সেইকেইটাহে তোমাৰ কি হয় পিছত প্ৰকৃতিৰ লগত মানে টিকি থাকে ভৱিষ্যতলৈ টিকি থাকে আৰু সেইকেইটাই পিছত কি কৰিব পাৰিব বংশ বিস্তাৰ কৰি কি হ'ব পাৰিব নতুন প্ৰজাতিৰো সৃষ্টি কৰিব পাৰে তাৰ পাছত আছে পৰিৱেশগত পৰিৱৰ্তন বিভিন্ন ধৰণৰ জলবায়ু খাদ্য পৰিৱেশ বা বাসস্থান সলনি হলেও কি হ'ব পাৰে জীৱবোৰে নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাব লাগে নিজক আৰু সেই খাপ খোৱা সময়ত নিজৰ ঠাইত কিবা কিছুমান পৰিৱৰ্তন আহে আৰু তেনেকেও প্ৰজাতিকৰণ হ'ব পাৰে নেক্সট আছে প্ৰজননত বাধা মানে ইটো সিটোৰ লগত প্ৰজনন কৰাত যদি বাধা ঘটে তেতিয়া কি হ'ব তেতিয়াও জিনসমূহ মানে ট্ৰেন্সফাৰ হোৱাত মানে প্ৰসাৰ হোৱাত কি হ'ব বাধা এটা আহি যাব যাৰ ফলত কি হ'ব পৃথকীকৰণ হ'ব আৰু পৃথক হোৱাৰ ফলত বৈশিষ্ট্যসমূহ বেলেগ বেলেগ হ'ব যাৰ ফলত কি হ'ব যে প্ৰজাতিৰ সৃষ্টি হয় নেক্সট আছে ভৌগোলিক নেক্সট কুৱেশ্যনটো চোৱা একেটা বস্তুৱে 2020ত আহিছে ভৌগোলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা এতিয়া ভৌগোলিক মানে কি চোৱা কেনেকুৱা হ'ব পাৰিব ইয়াতে মই ধুনীয়াকে তোমালোকৰ এটা উদাহৰণ দি পেলাই বুজাইছো ধৰি লোৱা ইয়াতে এখন ধুনীয়া পাহাৰ আছে এখন একেবাৰে প্ৰকাণ্ড পাহাৰ আছে এইখন পাহাৰ ইয়াতে বহুত কেইটা জীৱ-জন্তু মানে ধৰি লোৱা এটা শহাপহুৰ প্ৰজাতি আছে এটা শহাপহুৰ প্ৰজাতি আছে হঠাৎ কি হ'ল এদিন ভূমিকম্প আহি গ'ল ভূমিকম্প আহি যোৱাৰ লগে লগে এই পাহাৰখন কি হ'ল দুটা ভাগত বিভক্ত হৈ গ'ল কেনেকুৱা হৈ গ'ল এনেকুৱা হৈ গ'ল পাহাৰখন আৰু মাজেদি কি হ'ল এটা নদী বৈ গ'ল মাজেদি এটা নদী বৈ গ'ল এতিয়া কোৱা যে এতিয়া কি হ'ল পাহাৰখন যেতিয়া দুটা ভাগত বিভক্ত হৈ গ'ল মাজেদি নদী বৈ গ'ল এতিয়া এই যিকেইটা শহাপহু আছিলে কেইটামান ইয়াতে থাকি গ'ল কেইটামান ইয়াতে থাকি গ'ল এতিয়া এই চাইডৰ কেইটা ইয়াতে আহিব নোৱাৰে আকৌ এই চাইডৰ কেইটা ইয়াতে আহিব নোৱাৰে গতিকে ইহঁতে কি হ'ল পৃথক হৈ গ'ল ইটো সিটোৰ পৰা পৃথক হৈ গ'ল তো এইটোকে কয় ভৌগোলিক পৃথকীকৰণ আৰু ইয়াৰ ফলত এইপিনে থকা যিকেইটা শহাপহু ইপিনে থকা শহাপহুৰ লগত মানে বছৰ বহুত বছৰ যোৱাৰ পিছত ইহঁতে যেতিয়া ইটো সিটোৰ লগত প্ৰজননত বাধা আহি যাব তেতিয়া ইপিনে থকা শহাপহু কেইটা আৰু ইপিনে থকা শহাপহু কেইটাৰ মাজত পাৰ্থক্য কিছুমান আহি যাব যিটোৱে তোমাৰ কি কৰিব প্ৰজাতিকৰণৰ সৃষ্টি কৰিব বেলেগ এটা প্ৰজাতিৰ সৃষ্টি কৰিব এইটোৱে আছিলে ভৌগোলিক পৃথকীকৰণ দ্বিতীয় প্ৰশ্নটো সুধিছে স্বপৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰণ হ'ব পাৰেনে কিয় পাৰে বা কিয় নোৱাৰে এতিয়া চোৱা স্বপৰাগযোগ মানে কি হয় স্বপৰাগযোগ মানে কি এজোপা উদ্ভিদতে যেতিয়া পৰাগযোগ ঘটিব এজোপা উদ্ভিদতে ধৰি লোৱা এজোপা জবা ফুল এই জবা ফুল ইটো জবা ফুল আৰু ইটো জবা ফুল ইহঁত দুটাৰ মাজতে তোমাৰ যেতিয়া পৰাগযোগ ঘটিব সেইটোকে কয় স্বপৰাগযোগ তো ইয়াতে তোমাৰ প্ৰজাতিকৰণ হ'ব নোৱাৰে কাৰণ ইহঁতে প্ৰজননৰ ক্ষেত্ৰত অকল নিজৰ ফুলপাহ চোৱা নিজৰ সেই একেজোপা উদ্ভিদতে থকা ফুল কেইপাহৰ মাজতে স্বপৰাগযোগ হ'ব হয়নে নাইবা এটা ফুলতে হ'ব তো এনেকুৱা হলে তোমাৰ কি হ'ব নোৱাৰে পৃথকীকৰণ হ'ব নোৱাৰে কাৰণ একেটা জীৱতে উপস্থিত থাকিব বস্তুখিনি কাৰণ স্বপৰাগযোগ ঘটোৱা উদ্ভিদত বীজ একে উদ্ভিদৰ পৰাগৰ পৰা গঠিত হয় একে উদ্ভিদৰ পৰাগৰ পৰা গঠিত হয় নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ তেজত থকা চাহ কণাবিধৰ নাম কি লিখা এইটো তোমাৰ 4 নহয় এইটো 8 নম্বৰ কুৱেশ্যন এইটো এতিয়ালৈকে আহি যোৱা প্ৰশ্নসমূহ এইটো লাষ্ট প্ৰশ্ন এইটো চোৱা তোমালোকৰ যদি মনত আছে এইটো 2 মাৰ্কছত আহিছে 2022 চনত মই তোমালোকক এবাৰ দেখাই দিওঁ
কি সুধিছে এইটো আহিছে 2019 চনত এতিয়া চোৱা মই দেখাই আছো তোমালোকক আহিছে নে নাই সেম প্ৰশ্ন একো হেৰফেৰ নাই এজ ইট ইজ উঠাই দিছে এইটো ইয়াতে যদি চোৱা 1 মিনিট ৰবা মই এইটো প্ৰশ্নটো উলিয়াই লওঁ এইটো চোৱা সেম প্ৰশ্ন আহিছে নে 2022 চনত আমাৰ তেজত থকা চাহকণা বিধৰ নাম কি আৰু তাৰ কাৰ্য কি সেম প্ৰশ্ন চোৱা তেজত থকা চাহকণা বিধৰ নাম হৈছে আৰবিসি বা ৰেড ব্লাড কৰ্পাসকল হয়নে আৰবিসি তো ধুনীয়াকে মই কাৰ্যকেইটাও বুজাই দিছিলো ই কি কৰে আমাৰ দেহৰ সমস্ত শৰীৰলৈকে যে অক্সিজেন কঢ়িয়াই আনে কোনে আনে আৰবিসি আনে ৰোহিত কি হয় এই ৰোহিত ৰক্ত কণিকা অৰ্থাৎ হিমোগ্লোবিনে কঢ়িয়াই আনে ঠিক আছে আৰু লগতে কি কৰে আমাৰ যে তেজৰ ৰঙা ৰংটো কোনে দিয়ে এই আৰবিসিয়ে দিয়ে তো এইটো আছিলে প্ৰশ্ন এয়া আছিলে এতিয়ালৈকে আহা 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈকে যিমানখিনি 3 মাৰ্কছৰ কুৱেশ্যন আহিছিল গোটেই কেইটা মই ইয়াতে ধুনীয়াকে দিয়া আছে ইয়াতে প্ৰশ্নও আছে উত্তৰো আছে তোমালোকে বেলেগ কতোৱে একো চাব নালাগে মই বুজাইও দিছো এই একেটা ভিডিঅতে গোটেইখিনি পাই যাবা গতিকে এইখিনি ভালকে প্ৰেক্টিছ কৰা নেক্সট আকৌ আমি 5 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ